أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم ألف لام ميم ذلك الكتاب لا ريب فيه هدى للمتقين अलिफ लाम मीम, ये वो किताब है जिसमें कोई शक नहीं है और इसमें और अल्लाह ताला के से डरने वालों के लिए और अल्लाह ताला से डरने वालों के लिए हिदायत है। अलिफ लाम मीम, दिस इज़ द बुक and it is the guidance sure without doubt and those who fear Allah. আলিফ লাম মিম, এইখন সেই কিতাব য'ত কোনো সন্দেহৰ অৱকাশ নাই। আল্লাহক ভয় কৰোঁতাসকলৰ পথ প্ৰদৰ্শনকাৰী। الذين يؤمنون بالغيب ويقيمون الصلاة ومما رزقناهم ينفقون, वो लोग जो कि गाइबाना तौर पर ईमान लाते हैं और नमाज कायम करते हैं और जो कुछ हमने उनको दिया उसमें से वो खर्च करते हैं। Who believe in the unseen are steadfast in prayer and spend out of what we have provided for them. যিসকলে অদৃশ্য নেদেখা বস্তুবোৰৰ প্ৰতি বিশ্বাস স্থাপন কৰে আৰু নামাজ প্ৰতিষ্ঠা কৰে আৰু সিহঁতক আমি যি ৰিজেক দান কৰিছোঁ তাৰ পৰা তেওঁলোকে ব্যয় কৰে। والذين يؤمنون بما أنزل إليك وما أنزل من قبلك وبالآخرة هم يوقنون, वो लोग जो उस किताब पर ईमान लाते हैं जो हमने उनके तरफ नाजिल की और उस किताब पर जो उनसे पहले नाजिल की गई और वो आखिरत पर यकीन रखने वाले हैं। And who believe in the revelation sent to them and sent before the time and in their hearts have the assurance of the hereafter. আৰু যিসকলে ইমান আনে সেইবোৰ বস্তুৰ ওপৰত যিবোৰ তোমাৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে আৰু যিবোৰ তোমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল আৰু তেওঁলোকে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰে। أولئك على هدى من ربهم وأولئك هم المفلحون, वह लोग अपने रब की तरफ से हिदायत पर हैं और वही लोग कामयाब होने वाले हैं। They are on true guidance from their Lord and it is these who will prosper. তেওঁলোকেই হৈছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুপথ প্ৰাপ্ত আৰু তেওঁলোকেই হৈছে সফলতা লাভকাৰী। শ্ৰদ্ধাস্পদ শ্ৰোতামণ্ডলী, নীলবাগান লাইভ আজিৰ পৰ্বত আলোচনা উপস্থাপন কৰা হ'ব সূৰাই বাকাৰাৰ আমি শেষৰ যি আয়াতলৈকে তিলাৱত কৰিছিলোঁ, উলাইকা আলা হুদাম মিৰ ৰব্বিহিম উলাইকা হুমুল মুফলিহুন লৈকে
সংক্ষিপ্ত ব্যাখ্যা আপোনালোকৰ সন্মুখত ইনশাআল্লাহ উপস্থাপন কৰা হ'ব। যোৱা পৰ্বত এই সূৰাৰ ফজিলত, এই সূৰাৰ গুৰুত্ব, এই সূৰাত কি কি আহকাম আল্লাহ তাআলাই বৰ্ণনা কৰিছে তাৰ সমূহ বয়ান আমি আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ আৰু আজি এই তাৰ অলপ ব্যাখ্যাটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আলিফ লাম মিম এই শব্দটো ইয়াতে তিনিটা হৰফ আছে। এটা হ'ল আলিফ, এটা হ'ল লাম, এটা হ'ল মিম। আৰু এই হিচাপে পবিত্ৰ কোৰাণৰ প্ৰায় 29টা আয়াতৰ আৰম্ভণিত কোনোবা সূৰাৰ আৰম্ভণিত আহিছে আলিফ লাম ৰা, কোনোবা সূৰাৰ আৰম্ভণিত আহিছে আলিফ লাম মিম ছাদ। যে 30টা সূৰাৰ আৰম্ভণিত এনেকুৱা শব্দ আহিছে। এই শব্দবোৰক কোৰাণৰ পৰিভাষাত বা আমাৰ শৰীয়তৰ পৰিভাষাত আল হুৰুফুল মুকাত্তাআতু কোৱা হয়। আল হুৰুফুল মুকাত্তাআতুৰ অৰ্থ হৈছে এনে বৰ্ণসমূহ, যি বৰ্ণসমূহ, যি আখৰসমূহ একেলগে পঢ়া নহয়, পৃথক পৃথকভাৱে পঢ়া হয়, উচ্চাৰণ কৰা হয়। এইবোৰক হুৰুফে মুকাত্তাআত বুলি কোৱা হয় কোৰাণৰ পৰিভাষাত। আৰু সদায় এই শব্দসমূহ সাকিন হিচাপে পঢ়া হয়। যেনে আলিফ আমি কৈ সাকিন কৰিলোঁ, লাম কৈ সাকিন পঢ়িলোঁ, মিম কৈ সাকিন পঢ়িলোঁ। এই বৰ্ণসমূহৰ উদ্দেশ্যটো কি? এই সূৰাৰ আৰম্ভণিত যিটো বয়ান কৰা হৈছে বা আৰু বিভিন্ন সূৰাৰ, ইয়াৰ অৰ্থটো কি এই সম্পৰ্কে আমি জানিব লাগে। এই হুৰুফে মুকাত্তাআত তফসিৰবিদকাৰী যিসকল কোৰাণৰ মুফাssiৰ হয় সাহাবায়ে কেৰাম, তেওঁলোকৰ মতে এই যিবোৰ সূৰাহৰ আৰম্ভণিত এইবোৰ শব্দ আহিছে, এইবোৰ শব্দ যিটো অৰ্থ আছে এই অৰ্থটো আমি নাজানো। এই অৰ্থটো আল্লাহ তাআলাই তেওঁৰ ৰসুলক অৱগত কৰোৱা নাই আৰু ৰসুলেও আমাক অৱগত কৰোৱা নাই। গতিকে সঠিক অৰ্থ কি এই আলিফ লাম মিম, ইয়াৰ অৰ্থ আমি নাজানো। এটা উক্তি এইটো হ'ল। দ্বিতীয় উক্তি হৈছে যে এই পৃথক পৃথক শব্দসমূহ এইটো আচলতে আল্লাহ তাআলা আৰু তেওঁৰ ৰাসূল পয়গাম্বৰ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মাজত এটা ৰহস্য। এই ৰহস্যটো আল্লাহ তাআলাই নিজৰ আৰু তেওঁৰ ৰসুলৰ মাজত গোপন ৰাখিছে, এইটো ব্যক্ত কৰা নাই। আৰু যেতিয়া আল্লাহ পাকে ব্যক্ত কৰিবলৈ উম্মতক মানা কৰিছে, আল্লাহৰ ৰসুলে আমাক ব্যক্ত কৰা নাই। এইটো দ্বিতীয় অৰ্থ যে এই পৃথক পৃথক শব্দসমূহ এইটো আল্লাহ আৰু তেওঁৰ ৰসুলৰ মাজত এটা ৰহস্য, এটা গুপ্ত তত্ত্ব। 3 নম্বৰ, সাহাবাসকলৰ ভিতৰত অধিকাংশ সাহাবা হযরতে আব্দুল্লাহ ইবনে মাসউদ, উমরে ফারুক, আলী রাদিয়াল্লাহু তাআলা আনহু, উসমান রাদিয়াল্লাহু তাআলা আনহু, এনেকুৱা ডাঙৰ ডাঙৰ সাহাবাসকলৰ মত হৈছে যে এই পৃথক পৃথক বাক্যসমূহ আল্লাহ আৰু তেওঁৰ ৰসুলৰ মাজত এটা গোপন তথ্য। আৰু কি তথ্য, কি অৰ্থ, এই ইয়াৰ পিছত আমি পঢ়ি যে এইটো জানিব লাগে, ইয়াৰ তথ্য সংগ্ৰহ কৰিব লাগে, আহৰণ কৰিব লাগে, হাসিল কৰিব লাগে।
একেবাৰে লাগি পৰা এই শব্দসমূহৰ পিছত এইটো আমাৰ কাৰণে উচিত নহয়। আমি একমাত্ৰ এই বিশ্বাস ৰাখিব লাগে যে এই শব্দবোৰ আল্লাহে তেওঁৰ ৰসুলৰ ওপৰত অৱতীৰ্ণ কৰিছে। আল্লাহ আৰু তেওঁৰ ৰসুলৰ মাজত গোপন তত্ত্ব, আৰু আমাক কোৱা হৈছে এই শব্দবোৰ আমি তিলাৱত কৰিব লাগে, আমি পঢ়িব লাগে। আমি তিলাৱত কৰিলে পঢ়িলে ইয়াৰ সওয়াব পাম। ইয়াৰ বাহিৰে ইয়াৰ অৰ্থৰ সম্পৰ্কে আমি আলোচনা বিলোচনা কৰা বা যি অৰ্থ এইবোৰ শব্দৰ কোরআন আৰু হাদিসত উল্লেখ কৰা হোৱা নাই সেইবোৰ আমি উলোৱা বাহিৰ কৰা এইটো আমাৰ কাৰণে উচিত নহয়, সমীচীন নহয়। ইয়াৰ উপৰিও কিছুমান মুফাসসিৰ কোরআনৰ তফসিৰ কাৰকসকলে কিছু অৰ্থ এই পৃথক পৃথক শব্দবোৰৰ তেওঁলোকে ব্যাখ্যা কৰিছে। যেনে আলিফ শব্দৰ দ্বাৰা তেওঁলোকে কৈছে আলিফৰ উদ্দেশ্য হৈছে আল্লাহ। লাম শব্দৰ দ্বাৰা উদ্দেশ্য হৈছে আলিফ শব্দৰ দ্বাৰা উদ্দেশ্য হৈছে আনা। আনা শব্দটোৰ অৰ্থ হৈছে মই, আৰু লাম শব্দৰ দ্বাৰা উদ্দেশ্য হৈছে আল্লাহ, আৰু মিম শব্দৰ দ্বাৰা উদ্দেশ্য হৈছে আলামু, অতি জ্ঞাত, মই অতি জ্ঞান ৰাখোতা। এতিয়া আলিফ লাম মিম তেওঁলোকৰ মতে অৰ্থ হ'ব যে আনাল্লাহু আলামু, যে আমি আল্লাহ তাআলাই এই শব্দবিলাকৰ যিটো ৰহস্য, যিটো তত্ত্ব এইটো অধিক জানো, বেছি জানো, আমাতকৈ কোনোৱে নাজানে। এই যে আলিফৰ দ্বাৰা আল্লাহ, লামৰ দ্বাৰা আলিফৰ দ্বাৰা আনা, লামৰ দ্বাৰা আল্লাহ, মিমৰ দ্বাৰা আলামু, আৰু কোনোবাই অৰ্থ লৈছে যে আলিফৰ দ্বাৰা আনা আৰু লামৰ দ্বাৰা জিব্ৰাইল, মিমৰ দ্বাৰা মুহাম্মদ। ইয়াৰ অৰ্থ হৈছে আল্লাহ কৈছে আলিফ লাম মিম, মই জিব্ৰাইল মুহাম্মদ, আর এইটো সম্পৰ্ক দেখুৱাইছে আল্লাহ তাআলাই যে মোৰ বাণী জিব্ৰাইলৰ মাৰফত, জিব্ৰাইলৰ জৰিয়তে মোৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছে। এই মাত্ৰ উদাহৰণ হিচাপে আপোনালোকৰ সন্মুখত মই পেশ কৰিলোঁ যে এই পৃথক পৃথক শব্দ ইয়াতে আমি আলোচনা কৰিছোঁ আলিফ লাম মিম, যি অৰ্থ লোৱা হৈছে। যদি এই অৰ্থ আপুনি আৰু মই কওঁ যে এইটো অৰ্থ অকাট্য নিশ্চিত, ইয়াৰ বাহিৰে কোনো অৰ্থ নাই, এইটো ভুল হ'ব। তফসিৰবিদসকলে যি অৰ্থ উলিয়াইছে এইটো অকাট্য নহয় যে একদম নিশ্চিত, ইয়াৰ বাহিৰে কোনো অৰ্থ হ'ব নোৱাৰি। সেয়ে আমি এই যে সাহাবাসকলৰ যিটো মত যে আমাক বাধ্য কৰা হৈছে এনেধৰণে আলিফ লাম মিম, আলিফ লাম ৰা যিমান শব্দ আহিছে কোরআনৰ প্ৰাৰম্ভণিত এইবোৰ আমি পঢ়িব লাগে। এইবোৰৰ অৰ্থৰ পিছে পিছে আমি নিজৰ বিবেক আৰু চিন্তা খটাব নালাগে, আমি পঢ়িলে তাৰ সওয়াব পাম। আৰু যিবোৰ অৰ্থ মুফাসসিৰসকলে লিখিছে এইবোৰ কোনো নিশ্চিত নহয় যে ইয়াৰ বাহিৰে বেলেগ কোনো অৰ্থ হ'ব নোৱাৰে, আৰু এইটোৱেই অৰ্থ যে আল্লাহ তাআলাই তেওঁৰ ৰসুলক অৱগত কৰাইছিল, ইয়াৰ বাহিৰে বেলেগ নহয়, এইটো হ'ব নোৱাৰে। ইয়াত এটা কথা মনত ৰাখিব, এই যি দুটা অৰ্থ মই আপোনালোকৰ আগত ক'লোঁ, আলিফৰ দ্বাৰা আনা, লামৰ দ্বাৰা আল্লাহ, মিমৰ দ্বাৰা আলাম, এইটোতো তফসিৰৰ পৰা আহিছে। কিন্তু আমাৰ সমাজত কিছুমান মানুহ এনেকুৱা আছে যি মানুহে নিজে ভালদৰে আৰবী ভাষা নাজানে, কোরআন পঢ়িব নোৱাৰে, উৰ্দু ভাষাও ভালদৰে নাজানে। তো যি মানুহে আৰবী ভাষা, উৰ্দু ভাষা ভালদৰে নাজানে, যিকোনো ভাষা ভালদৰে নাজানে, তেনেকুৱা মানুহে যদি কয় যে আলিফ লাম মিম বা ইয়াৰ নিচিনা যিমান শব্দ আছে আলিফ লাম ৰা, আলিফ লাম মিম সাদ, এইবোৰৰ অৰ্থ আমি জানো আৰু এইবোৰ মুহাম্মদুৰ ৰাসূলুল্লাহ জনা নাছিল, আল্লাহ তেওঁক জনোৱা নাছিল, এইবোৰ আমি জানো।
আৰু এইবোৰ যি লাইনত আমি জানিবলৈ পাম এইটো আমাৰ লাইনটো সম্পূৰ্ণ পৃথক, উলামাৰ লগত আমাৰ মিল নাই। তেওঁলোকে এইবোৰ লাইনৰ কথা ক'ব নোৱাৰে, আমাৰ লাইনৰ কথাটো বেলেগ, আমি মাৰিফতি লাইনত আছোঁ। গতিকে মনত ৰাখিব যে মাৰিফতি লাইন কোরআন আৰু হদিছৰ বহিৰ্গত জগতত থাকি কোনোবাই যদি দাবী কৰে মই কোরআনৰ অৰ্থ বেছি বুজিবলৈ পাওঁ, মই কোরআনৰ অৰ্থ বেছি অনুধাৱন কৰিবলৈ পাওঁ, তেওঁৰ এই দাবীটো ভুল, সত্য নহয়, মিথ্যা। আৰু মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে যি শব্দৰ সঠিক অৰ্থ সাহাবাক তেওঁ কৈ দিয়া নাই, আমি কোন যিটো সঠিক অৰ্থ ওলাব পাৰোঁ। গতিকে এই বিষয়ে ইমানখিনি মই ক'লোঁ যে আমি আলিফ লাম মিমৰ নিচিনা যিমান শব্দ আছে পৃথক পৃথক পঢ়া হয়, এইবোৰৰ প্ৰতি এই বিশ্বাস ৰাখিব লাগে যে এইটো আল্লাহ আৰু তেওঁৰ ৰসুলৰ মাজত গোপন তত্ত্ব, ইয়াৰ কি সঠিক অৰ্থ এইটো আমি নাজানো, আমাক নিৰ্দেশ কৰা হৈছে তিলাৱত কৰিব লাগে, আমি তিলাৱত কৰিম সওয়াব পাম। হাদিস শরীফত আইছে আলিফ এটা আখর, লাম এটা আখর, মিম এটা আখর। এতিয়া যদি আমি আলিফ লাম মিম তিলাওয়াত কৰো, এটা আখর পড়িলে 10টা নেকি পোৱা যায়, আলিফ লাম তিলাওয়াত কৰিলে আমি 30টা নেকি পাম। গতিকে আমি পঢ়িব লাগে, তিলাওয়াত কৰিব লাগে। ইয়াৰ পিছত এই ব্যাখ্যাৰ আগে মই আপোনালোকে বুজাৰ কাৰণে যাতে এটা সম্পৰ্ক হয়, পৃথক পৃথকভাৱে প্ৰতিটো শব্দৰ অৰ্থ কৈ দিছোঁ, তাৰ পিছত ব্যাখ্যা কৰিম আৰু মিলাই আকৌ আপোনালোকক তাৰ অৰ্থ অনুবাদ বুজাই দিম। ৰাইবুন জালিকাল কিতাবু, জালিকা শব্দৰ অৰ্থ হৈছে দূৰণীয়া বস্তুৰ ফালে ইংগিত কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। জালিকা মানে সেইটো যিটো ওচৰত নহয়, দূৰত। আল কিতাবু শব্দৰ অৰ্থ হৈছে কিতাব যিখন পঢ়া হয়। ইয়াত কিতাবৰ দ্বাৰা উদ্দেশ্য হৈছে এই কোরআন, যি কোরআন আমি পঢ়ো তিলাৱত কৰোঁ। লা শব্দৰ অৰ্থ হৈছে নাই, নহয়। ৰাইবুন শব্দৰ অৰ্থ হৈছে সন্দেহ, সংশয়। ফিহি, এই ফি শব্দৰ অৰ্থ তাৰ লগতে হি যে শব্দ আহিছে এইটো হ'ল প্ৰনাউন, যে কোরআনৰ কিতাবৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে। হি শব্দৰ অৰ্থ হৈছে এই কোরআনত। হুদান শব্দৰ অৰ্থ হৈছে পথ প্ৰদৰ্শন। আল মুত্তাকিন, এই আল মুত্তাকিন শব্দটো এইটো আৰবী ভাষাত বহু বচন আৰু ইয়াৰ এক বচন হৈছে আল মুত্তাকি। মুত্তাকি শব্দৰ অৰ্থ হৈছে যিজনে নিজক সদায় নিৰাপদে ৰাখে, বচাই ৰাখে, অবৈধ ৰাস্তাৰ পৰা হেফাজতে ৰাখে, সেইজনক মুত্তাকি কোৱা হয়। আল্লাযীনা ইউমিনুনা, আল্লাযীনা শব্দৰ অৰ্থ হৈছে যিসকলে, ইউমিনুনা ইমান আনে, বিশ্বাস স্থাপন কৰে। বিল গাইব, গাইব শব্দৰ অৰ্থ হৈছে অদৃশ্য, যি বস্তু আমি দেখিবলৈ নাপাওঁ। ইউকিমুনা, ইউকিমুনা শব্দৰ অৰ্থ হৈছে প্ৰতিষ্ঠা কৰা। আছ-সালাতা শব্দৰ অৰ্থ হৈছে নামাজ। অমিম্মা ৰাজাকনাহুম ইউনফিকুন, মিম্মা শব্দৰ অৰ্থ হৈছে যিবোৰ বস্তু, ৰাজাকনাহুম আমি সিহঁতক খাদ্য হিচাপে, জীৱিকা হিচাপে, ৰোজগাৰ হিচাপে দান কৰিছোঁ। ইউনফিকুন তাৰ পৰা তেওঁলোকে খৰচ কৰে, ব্যয় কৰে। এই আলিফ লাম মিম জালিকাল কিতাবু লা ৰাইবা ফি, এইখন সেই কিতাপ যি কিতাপত কোনো সন্দেহ নাই, কোনো সংশয় নাই। এতিয়া আমি প্ৰশ্ন কৰিব পাৰোঁ যে এই কোরআনটো আমাৰ সন্মুখত, আমি কোরআন পঢ়ি আছোঁ আৰু জালিকা শব্দৰ দ্বাৰা যি কোরআনৰ ফালে ইংগিত কৰা হৈছে এই কোরআনটো ওচৰত, তো আৰু জালিকা শব্দটো দূৰণীয়া বস্তুৰ ফালে ইংগিত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰত কোৱা হ'ব
যে ইয়াৰ আগতে আমি সূৰা আল ফাতিহাৰ ব্যাখ্যা শুনিবলৈ পাইছোঁ। তাত আল্লাহ তাআলাই মানুহক দোৱা শিকাই দিছে, মানুহে এই দোৱাটো কৰিব লাগে। সূৰা ফাতিহাৰ শেষৰ আয়াত ইহদিনাছ সিৰাতাল মুস্তাকিম, যে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, হে আল্লাহ আপুনি আমাক সৰল সহজ চিধা পথ প্ৰদৰ্শন কৰক। এই যে চিধা পথ, যি চিধা পথৰ কাৰণে আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ ক'ত? সেই সূৰা ফাতিহাত। এইটো বহুত আগতে উল্লেখ কৰা হৈছে। তো তাৰ ফালে ইংগিত কৰা হৈছে জালিকা, সেইটো এই কিতাপ, সেই কিতাপ য'ত কোনো সন্দেহ নাই, আৰু যি চিৰাতে মুস্তাকিমৰ তোমালোকে মোৰ ওচৰত উপাসনা কৰিছিলা, প্ৰাৰ্থনা কৰিছিলা, মোৰ ওচৰত বিচাৰিছিলা, সেই চিৰাতে মুস্তাকিম হৈছে এই কোৰাণে কৰিম। গতিকে এই জালিকা দূৰণি বস্তু বুজাবৰ কাৰণে ইংগিতবাচক শব্দ জালিকা ব্যৱহাৰ কৰা হৈছে। আল্লাহ কৈছে এই কোৰাণত কোনো সন্দেহ নাই, সন্দেহৰ অৱকাশ নাই, স্থানো নাই সন্দেহ কৰাৰ। যিকোনো কথাত সন্দেহ কৰাৰ কাৰণে দুটা বস্তুৰ প্ৰয়োজন। এটা হৈছে যে যিজন মানুহে কৈ আছে সেই মানুহজনৰ প্ৰতি মোৰ সন্দেহ আছে, আৰু দ্বিতীয় বস্তু হৈছে তেওঁ যিটো কথা কৈছে এই কথাৰ ওপৰতো মোৰ সন্দেহ আছে। যি কথা কওঁতা আৰু তেওঁৰ কথা দুয়োটা বস্তুৰ ওপৰত সন্দেহ এই কাৰণে আছে, তেওঁৰ সম্পৰ্কে মই ভালদৰে অৱগত নহওঁ। এই কোৰাণ যি সময়ত আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত আল্লাহ পাকে অৱতীৰ্ণ কৰিছিল, সেই সময়ত যি ব্যক্তিৰ ওপৰত অৱতীৰ্ণ কৰিছিল সেই ব্যক্তিজন সেই সমাজত এনেকুৱা নিকা পৰিষ্কাৰ আৰু ক্লিন আছিল যে তেওঁৰ সম্পৰ্কে তেওঁৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কোনোৱে আঙ্গুলি টোৱাব নোৱাৰিছিল। সেইজন কোন আছিল? আমাৰ নবী আছিল। তো সেই নবীৰ ওপৰত মই এই কিতাপ অৱতীৰ্ণ কৰিছোঁ। গতিকে তোমালোকক ইয়াত সন্দেহ কৰাৰ কোনো সুযোগ নাই। আৰু অৱতীৰ্ণ মই কৰিছোঁ কাৰ জৰিয়তে? জিবৰিলৰ জৰিয়তে। জিবৰিলৰ ওপৰতো কোনো সন্দেহৰ অৱকাশ নাই। এতিয়া মোৰ বাক্য, আল্লাহ তাআলাই কৈছে মোৰ কালাম, মোৰ বাক্য এই কোৰাণ, ইয়াৰ কওঁতা মই, আৰু যাৰ ওপৰত অৱতীৰ্ণ কৰিছোঁ মুহাম্মদ, তেওঁৰ সম্পৰ্কেও কোনো সন্দেহ নাই। আৰু যিজনে লৈ গৈছে মাধ্যম জিবৰিল আলাইহিস সালাতু ওয়াসালাম, তেওঁৰ ওপৰত কোনো সন্দেহ নাই। গতিকে আল্লাহ তাআলাই কৈ দিছে জালিকাল কিতাবু লা ৰাইবা ফিহি, এই কিতাবত কোনো সন্দেহ নাই। যিসকলে এই কিতাবক অনুসৰণ কৰিব, এই কিতাবৰ ওপৰত আমল কৰিব, এই কিতাবত যিবোৰ কোৱা হৈছে সেইবোৰ মানি চলিব, তেওঁলোকক এই কিতাবে পথ প্ৰদৰ্শন কৰিব। হুদান লিল মুত্তাকিন, যিসকলে অবৈধ কৰ্মৰ পৰা নিজকে নিৰাপদে ৰাখিব বিচাৰে, কোৰাণে তেওঁলোকক নিৰাপদে ৰাখিব। হিদায়ত শব্দটোৰ অৰ্থ হ'ল পথ প্ৰদৰ্শন। ইয়াৰ আগতে বিতংভাৱে মই সূৰা ফাতিহাৰ ব্যাখ্যাত কৈ দিছোঁ, হিদায়ত তিনি প্ৰকাৰ। এটা হৈছে পথ প্ৰদৰ্শন, যে এজন মানুহক তেওঁ যিটো বিচাৰিছে তেওঁৰ ৰাস্তাটো দেখুৱাই দিয়া, তেওঁৰ গন্তব্য স্থানত পৌঁছাই দিয়া, এইটো আপোনাৰ দায়িত্ব নহয়। দ্বিতীয় হৈছে তেওঁক ৰাস্তা দেখুৱাই তেওঁৰ গন্তব্য স্থানত পৌঁছাই দিয়া। আৰু তৃতীয় হৈছে গন্তব্য স্থানত পৌঁছাই দিয়াৰ লগে লগে যাতে তেওঁ এইটো মানি লয়, এই ব্যৱস্থা ৰখা। তো এই তিনিটা স্তৰ হৈছে হেদায়তৰ। যে এই কোৰাণৰ জিম্মাদাৰী হৈছে, এই কোৰাণৰ দায়িত্ব হৈছে যে কোৰাণে আমাক পথ দেখুৱাই দিব। যিসকলে অবৈধ কামৰ পৰা নিজক নিৰাপদে ৰাখিব বিচাৰে, নিজক হেফাজতে ৰাখিব বিচাৰে, তেওঁলোকক পথ প্ৰদৰ্শন কৰিব। হুদাল্লিল মুত্তাকিন, যে যিসকলে নিজক নিৰাপদে ৰাখিব বিচাৰে তেওঁলোকক পথ প্ৰদৰ্শন কৰিব। এতিয়া
এই মুত্তাকি যিসকলে নিজক নিৰাপদে ৰাখিব বিচাৰে তেওঁলোকক আমি কেনেকৈ গম পাম বা কেনেকৈ তেওঁলোক মুত্তাকি বুলি আমি ধৰিব পাৰিম ইয়াৰ তিনিটা গুণ আল্লাহ তাআলাই এই পিছত বয়ান কৰি আছে মুত্তাকি যে যাৰ ভিতৰত এই তিনিটা গুণাৱলী পোৱা যাব তেওঁক মুত্তাকি বুলি ধৰিব আৰু তেওঁ সৎ পথত অধিষ্ঠিত সৎ পথত তেওঁ পৰিচালিত প্ৰথম গুণ আল্লাহ তাআলাই বয়ান কৰিছে আল্লাযীনা ইউমিনুনা বিল গায়ব মুত্তাকি সকল সেই সকল ব্যক্তি হয় যিসকলে গায়বৰ অৰ্থ হল নেদেখা অদৃশ্য বস্তুৰ ওপৰত ঈমান আনে বিশ্বাস স্থাপন কৰে দুনিয়াত আমি জ্ঞান অৰ্জন কৰিবৰ কাৰণে আল্লাহ তাআলা আমাক পাঁচটা বস্তু দান কৰিছে যাক পঞ্চ ইন্দ্ৰিয় কোৱা হয় এই পাঁচটা বস্তুৰ ভিতৰত নাক কাণ জিভা চকু আৰু হাতৰ স্পৰ্শ এই চাৰিটা আৰু ইয়াৰ লগে লগে হৈছে বিবেক আল্লাহ তাআলা আমাক জ্ঞান দান কৰিছে তো আমি এই পঞ্চ ইন্দ্ৰিয় নাক কাণ চকু স্পৰ্শ আৰু জিভাৰ দ্বাৰা অনুধাৱন কৰি যি জ্ঞান অৰ্জন কৰোঁ এইটো গায়ব নহয় এইটো কৰাৰ লক্ষণটো আমাৰ আছে গায়ব শব্দৰ অৰ্থ হৈছে যি এনেকুৱা বস্তু যি বস্তুৰ জ্ঞান আমি এই পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আহৰণ কৰাটো সম্ভৱ নহয় এইটো কোনো পৰ্যায় সম্ভৱ নহয় আমি শুনাৰ লগে লগে এইটো মানি ল'ব লাগে আৰু এই কাৰণে মানি ল'ব লাগে যিজনে আমাক সংবাদ দি আছে তেওঁৰ প্ৰতি আমাৰ কোনো সন্দেহ নাই আৰু তেওঁ কৈছে এইটো আমি মানি ল'ব লাগে আমাৰ জ্ঞানে এইটো অনুধাৱন কৰিব নোৱাৰে এইটো হল গায়বৰ কথা গায়বৰ বস্তু কি বহুত বস্তু আছে সাধাৰণতে কোরআনে আমি বিশ্বাস করু আল্লাহ আছে আল্লাহর সত্তা আল্লাহর জাত আমি দেখিছো নাকি দেখা নাই আমি অনুভব করিব নোৱাৰো আমি বিবেকেও আল্লাহর জাতক চিন্তা করিব নোৱাৰো আমাক আমার নবীয়ে কইছে আল্লাহ এই বিশ্ব ব্রহ্মাণ্ডৰ মালিক আমার নবীয়ে কইছে আমি মানি লইছো গায়বৰ বস্তু আমার নবীয়ে কইছে যিসকলে ভাল কাম কৰে তেওঁলোকৰ পৰিণাম ভাল হ'ব আৰু এই পৰিণামৰ ঠাই হ'ব বেহেশত যিসকলে বেয়া কাম কৰে তেওঁলোকৰ পৰিণাম হ'ব বেয়া আৰু সেই বেয়া ঠাইৰ নাম হৈছে দুজখ বেহেশত আৰু দুজখ আমি চকুৰে দেখা নাই আৰু এই দেখাটো সম্ভৱ নহয় কাৰণ বেহেশত আল্লাহ তাআলাই সৃষ্টি কৰি ঊৰ্ধ্ব জগতত ৰাখিছে আৰু ঊৰ্ধ্ব জগত আমি যি জগতত আছো এই জগতত আমাৰ পঞ্চ ইন্দ্ৰিয় ইয়াত কাম কৰিব তাতে কাম নকৰে গতিকে আমি ইয়াৰ দ্বাৰা এই বেহেশত যে আল্লাহ তাতে প্ৰস্তুত কৰি থৈছে এইটো আমি উপলব্ধি কৰিব নোৱাৰো ঠিক এই হিচাপে দুজখ আল্লাহ তাআলাই প্ৰস্তুত কৰি আমাৰ যি পৃথিৱীত আমি বসবাস কৰি আছো এই পৃথিৱীৰ একেবাৰে নিম্ন স্তৰত আল্লাহ তাআলাই তাত স্থাপন কৰিছে এতিয়া যদি কোনোবাই কয় যে আপোনালোকে বেহেশত কয় দুজখ কয় আমাক দেখুৱাই দিও ভাই তোমাৰ যেটো জ্ঞানৰ আল্লাহ তাআলাই উপকৰণ দিছে হাত কাণ নাক জিভা চকু বিবেক এইবোৰৰ দ্বাৰা তুমি বেহেশত কত আছে গোটেই জিন্দেগী যদি তুমি বিচাৰি ফুৰো তুমি বিবেক খটাও তুমি রিসার্চ করো তেতিয়াও এই নিচৰ জগতৰ যেটো আমাৰ জগতৰ তলৰ তাৰ জ্ঞান তোমাৰ কেনেকৈ আহৰণ হ'ব তুমি যি পৃথিৱীত আছো এই পৃথিৱীৰ জ্ঞান আহৰণ কৰিব পাৰিবা এটা যন্ত্ৰৰ জৰিয়তে তুমি ক'ব পাৰিবা ইয়াত মাটিৰ তলত তেল আছে ইয়াত সোণৰ খনি আছে কিন্তু এই পৃথিৱীৰ একেবাৰে নিম্ন স্তৰত তোমাৰ যেটো বিবেক মই দিছো এই বিবেকৰ দ্বাৰা জ্ঞান হাসিল কৰিব নোৱাৰা এতিয়া গায়বৰ অৰ্থ বুজি পাইছে ভালদৰে যে গায়বৰ অৰ্থ হৈছে অদৃশ্য আৰু অদৃশ্য এনে অদৃশ্য বস্তু যেটো আমি দুনিয়াত জ্ঞান অৰ্জন কৰাৰ যিবোৰ উপকৰণ আছে সেইবোৰৰ দ্বাৰা হাসিল কৰিব নোৱাৰো
যেতিয়ালৈকে আমাক কোনোবাই নকয় আৰু তেওঁ আমাক খবৰ দিছে আৰু কৈছে যে এই মুত্তাকিৰ এটা গুণ হৈছে ইউমিনুনা বিল গায়ব। যেতিয়া মুহাম্মদুৰ ৰাসূলুল্লাহ কৈছে আল্লাহ এজন, তেওঁ পৃথিৱী সৃষ্টি কৰিছে, তেওঁৰ ফৰিস্তা আছে, তেওঁ আসমানত আছে, তেওঁ আৰশত অধিষ্ঠিত, আমি মানি লৈছোঁ। কিয় মানি লৈছোঁ? যে এই কটা সংবাদদাতা তেওঁৰ প্ৰতি আমাৰ বিশ্বাস আছে, ইমান আছে। গতিকে মুত্তাকিনৰ এটা গুণাৱলী, এটা গুণ বৰ্ণনা কৰা হৈছে, তেওঁলোকে নেদেখাকৈ আল্লাহৰ সত্তাক মানিছে, নবীক দেখা নাই, নবীক মানিছে, সাহাবাক দেখা নাই, সাহাবাক মানিছে, ফৰিস্তাক দেখা নাই, ফৰিস্তাক মানিছে। গতিকে এই হ'ল এটা গুণ। ইউকিমুনাস সালাতা, দ্বিতীয় গুণ বৰ্ণনা কৰা হৈছে যে এই মুত্তাকিসকলে নামাজ প্ৰতিষ্ঠা কৰে। এই যে নামাজ আমি পঢ়ি আছোঁ দিনে ৰাতিয়ে 5 বাৰ, যিটো আমাৰ ওপৰত বাধ্য কৰি দিয়া হৈছে, ফৰজ কৰা হৈছে, এই 5 বাৰ নামাজ পঢ়াৰ বাহিৰে আমি যদি সময় থাকে আমি নফল নামাজ পঢ়োঁ, সময় থাকিলে আমি সলাতুত তসবিৰ নামাজ পঢ়োঁ, তো এই 5 টাইমৰ নামাজ যিটো আমি আদায় কৰোঁ, এইটো আল্লাহৰ নিৰ্দেশ। আৰু মুত্তাকিৰ গুণ আল্লাহ বয়ান কৰিছে যে তেওঁলোকে নামাজ প্ৰতিষ্ঠা কৰে। নামাজ প্ৰতিষ্ঠাৰ অৰ্থ হৈছে এই নামাজ আদায় কৰাৰ সময়ত নামাজৰ ভিতৰত বহুত বস্তু আছে, ফৰজ আছে, ওয়াজিব আছে, সুন্নত আছে, মুস্তাহাব আছে। এই গোটেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি নমাজ তাৰ সময়মতে ওয়াক্তৰ ভিতৰত পঢ়াটোৰ নাম হ'ল ইকামত। ইউকিমুনাস সালাহ প্ৰতিষ্ঠা। যে মুত্তাকিসকলৰ এটা গুণ হৈছে তেওঁলোকে নামাজ প্ৰতিষ্ঠা কৰে। অমিম্মা ৰাজাকনাহুম ইউনফিকুন, আমি এই মুত্তাকিসকলক যিবোৰ জীৱিকা দিছোঁ, ৰুজি দিছোঁ, আহাৰ্য দিছোঁ, খাদ্য দিছোঁ, তাৰ পৰা তেওঁলোকে মোৰ ৰাস্তাত ব্যয় কৰে, খৰচ কৰে। তো এই পবিত্ৰ কোৰআন, যি কোৰআনে পথ প্ৰদৰ্শন কৰে, যিসকলে নিজক নিৰাপদে ৰাখিব বিচাৰে, মুত্তাকি। আৰু মুত্তাকিৰ 3টা গুণ আল্লাহ পাকে বুজাইছে। এটা হ'ল অদৃশ্য বস্তুৰ প্ৰতি তেওঁলোকে বিশ্বাস স্থাপন কৰে। 2 নম্বৰ হৈছে ইউকিমুনাস সালাতা, তেওঁলোকে নামাজ প্ৰতিষ্ঠা কৰে। 3 নম্বৰ হৈছে মোৰ দিয়া বস্তুৰ পৰা তেওঁলোকে মোৰ ৰাস্তাত খৰচ কৰে। ইয়াতে আল্লাহ তাআলাই খৰচ কৰাৰ কথা কৈছে, এইটো কোৱা নাই মই দিয়া বস্তু গোটেইখিনি আল্লাহৰ ৰাস্তাত খৰচ কৰি দিয়ে, এইটো অৰ্থ নহয়। আল্লাহ কৈছে মই দিয়া বস্তুৰ পৰা খৰচ কৰে। এই বস্তুৰ পৰা খৰচ কৰা যিটো আমাৰ ওপৰত জৰুৰী, এই পৰিমাণক আমি জাকাত বুলি কওঁ। জাকাতৰ এটা নিৰ্ধাৰিত অংশ আছে। আমি আল্লাহ আমাৰ ওপৰত ওয়াজিব কৰিছে, আমি যিসকলক আল্লাহ অৰ্থ দিছে, ধন দিছে, দৌলত দিছে, আমি হিসাব কৰি জাকাতৰ হিসাবে যদি মোৰ ওপৰত ওয়াজিব হয়, এটা অংশ আমি আদায় কৰিব লাগে। 2 নম্বৰ, জাকাতৰ বাহিৰে যদি আমাৰ কিবা বিপদ হৈছে, মুসিবত হৈছে, আমি কৈছোঁ যদি আল্লাহ এই মুসিবতৰ পৰা মোক উদ্ধাৰ কৰে, তেতিয়াহ'লে মই আল্লাহৰ ৰাস্তাত এটা ছাগলী দিম, আল্লাহৰ ৰাস্তাত ইমান টকা দিম, এইটো ওয়াজিব। ইয়াৰ উপৰি কিছুমান নফল দান খয়ৰাত আছে, ওয়াজিব নহয়। এই নফল দান খয়ৰাতৰ জৰিয়তে এজন মানুহ বিপদগ্ৰস্ত, তেওঁ মুছলমান হওক অমুছলমান হওক, আপোনাৰ ওচৰত আহিছে, তেওঁক আপুনি ইয়াৰ পৰা সহায় কৰিব পাৰে। তো ইমান ধুনীয়াকৈ আল্লাহ তাআলাই কৈছে যে মই গোটেই সম্পত্তি দিয়াৰ কাৰণে তেওঁলোকৰ গুণ বয়ান কৰা নাই, মই বয়ান কৰিছোঁ যে মই যি দিছোঁ তাৰ পৰা এটা অংশ তেওঁলোকে মোৰ ৰাস্তাত ব্যয় কৰে, খৰচ কৰে। তো এই 3টা গুণ হ'ল মুত্তাকিৰ। এই 3টা গুণৰ পিছত আল্লাহ তাআলাই 4ৰ্থ নম্বৰ, ইয়াৰ পিছত যিটো আয়াত আহি আছে,
ইয়াত এই ইমানক মজবুত কৰিবৰ কাৰণে দৃঢ় কৰিবৰ কাৰণে আল্লাহ তাআলা আৰু কৈ আছে যে এই মুত্তাকিৰ ইমান যাতে মজবুত হ'ব ওয়াল্লাযীনা ইউমিনুনা বিমা উনজিলা ইলাইকা যে এই মুত্তাকি সেই সকল ব্যক্তি যিসকলে আপোনাৰ ওপৰত যি অৱতীৰ্ণ কৰা হৈছে সেইবোৰৰ প্ৰতি ইমান আনে অমা উনজিলা মিন কাবলিক আৰু ইয়াৰ লগে লগে আপোনাৰ পূৰ্বৱৰ্তী সকলৰ ওপৰত যি অৱতীৰ্ণ কৰা হৈছে তাৰ ওপৰতো ইমান আনে এই আয়াতৰ সম্পৰ্কটো হৈছে যেতিয়া কুৰাণ অৱতীৰ্ণ হৈ আছিল তেতিয়াৰ সময়ত যি সাহাবা আছিল আৰু যিসকল আহলে কিতাব ইহুদ নাছাৰা আছিল আসলে তেওঁলোকক বুজোৱা হৈছে কুৰাণ যেতিয়া অৱতীৰ্ণ হৈ আছিল তেতিয়া মুছলমানৰ দুটা ভাগ আছিল এটা ভাগ যিসকল অমুছলিম আছিল অমুছলিমৰ পৰা ইছলাম গ্ৰহণ কৰিছে আল্লাহৰ নবীয়ে যেতিয়া মেৰাজৰ পৰা এই ঘটনা বৰ্ণনা কৰিলে সৰ্বপ্ৰথম ইছলাম কোনে গ্ৰহণ কৰিছিল আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু তো দুটা দল এটা দল হৈছে তেওঁলোকে ইছলামৰ ওপৰত অধিষ্ঠিত নাছিল আল্লাহৰ ৰাসূলে ইছলামৰ দাৱত দিয়াৰ লগে লগে তেওঁলোকে ইছলাম গ্ৰহণ কৰিছে দ্বিতীয় দল হৈছে যে তেওঁলোক আমাৰ নবীৰ ওপৰত বিশ্বাস স্থাপন কৰাৰ আগে আগে তেওঁলোকৰ ধৰ্ম হিচাপে যদি তেওঁলোক খ্ৰীষ্টান আছিল তেতিয়াহ'লে ঈসা আলাইহিস সালাতু ওয়াস সালামৰ ধৰ্ম হিচাপে তেওঁলোকে ধৰ্ম পালন কৰিছিল আৰু যিসকল ইহুদি আছিল তেওঁলোকে তেওঁলোকৰ নবী হযৰতে মুসা আলাইহিস সালাতু ওয়াস সালামৰ ধৰ্ম হিচাপে তেওঁলোকে ইমান দিন জীৱন অতিবাহিত কৰিছিল যেতিয়া এই কুৰাণ অৱতীৰ্ণ হ'ল আমাৰ নবীৰ ওপৰত ইমান অনাটো বাধ্যতা কৰি দিয়া হৈ গ'ল তেতিয়া আল্লাহ তাআলাই কৈছে যে ইয়াত দুটা দল মানুহ আছে এটা দলে তো ডাইৰেক্ট আপোনাৰ ওপৰত যি অৱতীৰ্ণ কৰা হৈছে ইয়াক বিশ্বাস কৰে অৰ্থাৎ নতুন মুছলমান সাহাবাসকল আৰু দ্বিতীয় ইহুদি আৰু খ্ৰীষ্টান ইহুদি আৰু খ্ৰীষ্টান তেওঁলোকেও আপোনাৰ ওপৰত ইমান আনিছে তো তেওঁলোকে ইমান অনাৰ কাৰণে তেওঁলোকে দুটা স্বভাৱৰ ভাগী হ'ব এটা যে তেওঁলোকৰ নবীৰ ওপৰত ইমান ৰাখিছে তেওঁলোক বিপদে পৰিচালিত হোৱা নাই দ্বিতীয় আপোনাৰ ওপৰত ইমান আনিছে এই কথাটো এই আয়াতত কোৱা হৈছে ওয়াল্লাযীনা ইউমিনুনা বিমা উনজিলা ইলাইকা আৰু যিসকলে আপোনাৰ ওপৰত অৱতীৰ্ণ কৰা বস্তুৰ প্ৰতি ইমান আনে বিশ্বাস স্থাপন কৰে অমা উনজিলা মিন কাবলিক আৰু আপোনাৰ পূৰ্বৱৰ্তী সকলৰ ওপৰত যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতিও বিশ্বাস স্থাপন কৰে ইয়াত সংক্ষেপে ইমানৰ কথা কোৱা হৈছে ইমানৰ অন্তৰ্ভুক্ত হ'ল যে এজন মুছলমানে ইমান আনিব লাগে মই আল্লাহক মানু ফৰিস্তাক মানু নবীক মানু সব মানু আৰু আমাৰ নবীৰ পূৰ্বে যিমান নবী অতিবাহিত হৈছিল গুজৰি গৈছিল তেওঁলোকৰ ওপৰতো ইমান আনো তো ইয়াত সংক্ষেপে ইমানে মুজমল আল্লাহ তাআলাই বৰ্ণনা কৰিছে আৰু ইমানে মুফස්සল বিতংভাৱে ইমানৰ কথাটো আল্লাহ তাআলাই এই সূৰাৰ শেষত বয়ান কৰিছে আমি শেষলৈ যাম আমানাৰ ৰাসূলু বিমা উনজিলা ইলাইহি মিৰ ৰাব্বিহি ওয়াল মুমিনুন কুল্লুন আমানা বিল্লাহি ওয়া মালাইকাতিহি তাতে ইমানে মুফස්සল ব্যাখ্যাভাৱে আল্লাহ ইমানৰ কথা বৰ্ণনা কৰিছে এই আয়াতত যদি আমি গভীৰভাৱে চিন্তা কৰোঁ তেন্তে এইটো আমি জানিবলৈ সক্ষম হ'ম যে এই আয়াতত আল্লাহ তাআলাই খুব সূক্ষ্মভাৱে এটা কথা উল্লেখ কৰি দিছে এই কথা যে এই মুহাম্মদুৰ ৰাসূলুল্লাহ যিজনক মই নবী বনাই পঠিয়াইছোঁ এই মুহাম্মদুৰ ৰাসূলুল্লাহ এখেত সৰ্বশেষ নবী এখেতৰ পিছত আৰু কোনো নবীৰ আবিৰ্ভাৱ নহ'ব কোনো নবীৰ জন্ম নহ'ব কেনেকৈ বুজাইছে ইউমিনুনা বিমা উনজিলা ইলাইকা যে নবীৰ ওপৰত যি অৱতীৰ্ণ কৰা হৈছে তাৰ প্ৰতি ইমান ওমা উনজিলা মিন কাবলিক আমাৰ নবীৰ পূৰ্বৱৰ্তী আগত যিসকল নবী অতিবাহিত হৈছিল গুজৰি গৈছিল তেওঁলোকৰ ওপৰতো ইমান
আনে মুছলমানসকলে। ইয়াততো আল্লাহ তাআলাই এইটো কোৱা নাই যে বিমা উনজিলা ইলাইকা অমা উনজিলা মিন কাবলিকাৰ পিছত মিম বাদিকাতো কোৱা নাই যে আপোনাৰ পিছতো যদি কোনোবা নবী আহে তাৰ ওপৰতো বিশ্বাস ৰাখিব। বাদিকা আপোনাৰ পিছত শব্দ অহা নাই। গতিকে হুকমভাৱে ইয়াত আল্লাহ তাআলাই এইটো বুজাই দিছে যে মই যি নবী পঠিয়াইছোঁ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, তেওঁৰ নবুৱত একদম শেষ। তেওঁৰ পিছত আৰু কোনো নবী আহিব নোৱাৰে। নবুৱতৰ দৰৱাজা তেওঁৰ ওপৰত সমাপ্ত কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে, ক্লজড কৰি দিয়া হৈছে। ইয়াৰ পিছত আৰু খোলা নহ'ব আৰু কোনো নবীৰ জন্ম নহ'ব। এটা কথা মনত ৰাখিব, বহুত মানুহে হাদিছ শৰীফত আহিছে আনা খাতামুন নাবিয়িন ওয়ালা নাবিয়্যা বাদি। অৰ্থ হৈছে যে মই সৰ্বশেষ নবী, ওয়ালা নাবিয়্যা আৰু কোনো নবী নাই মোৰ পাছত। আমাৰ নবীৰ ইন্তেকালৰ পিছত এজন মানুহে দাবী কৰিলে মই নবী। তেতিয়া তাক মানুহে সুধিছিল তুমি নবী, তোমাৰ নামটো কি? সি ক'লে তোমালোকে শুনা নাই নেকি মোৰ নামটো? এই যে আনা খাতুমুন নবীন মুহাম্মদে কৈছে ওলা নবীয়ে, এই লা শব্দৰ অৰ্থ হৈছে নট, নহয়। আৰু সি লাটো তাৰ নাম বনাই লৈছে, কৈছে এই লাটো মোৰ নাম। আৰু মুহাম্মদে কৈ আছে মই যদিও শেষ নবী, মোৰ পিছত লা এজন নবী আহিব। কথাটো বুজি পাইছেন? মোৰ পিছত লা এজন নবী আহিব। আৰু এইটো হ'ল, মই আৰু নাম নকওঁ, এই কিতাপখন আমাৰ মাদ্ৰাছাত পঢ়োৱা হয়। এই যিজনে নবুৱতীৰ দাবী কৰিছিল এইজনৰ বিষয়ে বহলাই নকওঁ। এটা কথা মনত ৰাখিব প্ৰিয় শ্ৰোতাসকল, আমাৰ ভাৰতবৰ্ষত 1839 ইংৰাজীত এজন মানুহে জন্মগ্ৰহণ কৰিছিল। তেতিয়া ভাৰতবৰ্ষৰ এই পাঞ্জাবত অৱস্থিত গুৰদাসপুৰ জিলাৰ কাদিয়ান নামৰ গাঁও, এই মানুহজনৰ নাম হৈছে গোলাম আহমদ। এই মানুহজনে তেওঁ নবী বুলি দাবী কৰিছিল। 1840 ইংৰাজীত তেওঁৰ জন্ম হৈছে। এই সম্প্ৰদায়ৰ যিমান মানুহ পৃথিৱীত আছে তেওঁলোক প্ৰকৃত মুছলমান নহয়। কাৰণ তেওঁলোকে কয় যে মুহাম্মদ শেষ নবী নহয়, তেওঁৰ পিছত আমাৰ নবী আহিছে। এতিয়া তেওঁলোকৰ নবীৰ ধাৰাবাহিক অৱস্থা চলি আছে। তেওঁলোকক বৰ্তমান পৃথিৱীৰ যিমান ইছলাম বিৰোধী চক্ৰ আছে সেইবোৰে আৰ্থিক সহায় দি আছে, যাৰ কাৰণে তেওঁলোক আমাৰ অসমতো আহি যিবোৰ অঞ্চলত মানুহ শিক্ষাৰ পৰা, দিনী শিক্ষাৰ পৰা একেবাৰে পিছপৰা, চৰ অঞ্চলত গৈ মানুহক ট্ৰেক্টৰ দিব, পইচা দিব, টকা দিব আৰু ক'ব তোমালোকে ইমান আনা গোলাম আহমদ নামে এজন নবী আছিল আৰু বৰ্তমান অমুক নবী। ইয়াৰ পৰা আমি সকলো সাৱধান থাকিব লাগে। গতিকে একেবাৰে ইংগিত হিচাপে আল্লাহ তাআলা ইয়াত কৈ দিছে ওয়াল্লাযিনা ইউমিনুনা বিমা উনজিলা ইলাইকা, তেওঁলোকে আপোনাৰ ওপৰত যি অৱতীৰ্ণ কৰা হৈছে ইয়াৰ ওপৰত ইমান আনে। অমা উনজিলা মিন কাবলিকা, আৰু আপোনাৰ পূৰ্বৱৰ্তী যিসকলৰ ওপৰত অৱতীৰ্ণ কৰিছিল আসমানী কিতাপ তেওঁলোকৰ ওপৰত ইমান আনে। অবিল আখিৰাতি হুম ইউকিনুন, আৰু মুত্তাকিসকলৰ এটা গুণাৱলী আল্লাহ বয়ান কৰিছে যে তেওঁলোকে পৰকালৰ শেষ দিনৰ প্ৰতি বিশ্বাস স্থাপন কৰে, ইয়াকিন ৰাখে, নিশ্চিতভাৱে জানে। অবিল আখিৰাতি হুম ইউকিনুন, ইমান আমানা ইউমিনুৰ অৰ্থটো হ'ল বিশ্বাস স্থাপন কৰা, আৰু ইউকিনুনৰ অৰ্থ হ'ল ইয়াকিন কৰা। ইয়াৰ অৰ্থ হ'ল বিশ্বাস কৰা। ইয়াত আৰবী ভাষা হিচাপে ইমানৰ যিটো